গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ব্লগ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব একদম ডেইলি ব্লগ আৰু তো যেহেতু আজি সানডে হয় আৰু কি কৰোঁ আজি দিনটো দেখাই আছোঁ আপোনালোকক চাই থাকিব আৰু কিবা কিবি বনাম স্পেচিয়েল ৰেচিপি নিদিলেও কিবা কিবি থুলমূলকৈ দেখাম আৰু একেবাৰে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তেতিয়াহ'লে বলক ভিডিঅ'ৰ ফালে আগবাঢ়ো এয়া গাইজ ডাইনিংখনৰ অৱস্থা দেখিছেনে এয়া কিবা কিবি আনি থৈ দিছে আজি যে মই কিবা বনাব দিছে এইবিলাক শাক চাক আনিছে আজি আকৌ শাক নবনাওঁ আৰু এইবিলাক যোৱাকালি মানে দালি চালি আছে দুজন মানুহ ইমান দৰকাৰো নাই এয়া আনিছে লোকেল চিকেন আনিছিলে আৰু মই আজি বনাম এই কলডিলৰ লগত লোকেল চিকেন আচলতে এই কলডিলটো হেৰিয়ে দিছিলে মানে দিদিয়ে আনিছিলে আকৌ বাপৰে বাপ ভনীয়েকৰ মৰম মানে তাইও একেলগে সিহঁতৰ ঘৰৰ কাৰণে এটা আনিছিলে মই আগতে এবাৰ কৈছিলোঁ কলডিল চিকেন খাবলৈ মন গৈছে তাই কৈছে মই গাঁৱলীয়া কলডিল পালে লৈ যাম তেতিয়া খাব পাৰিবি এইটো বোলে আঠিয়া কলৰ কলডিল নাজানো আৰু চাওঁ এইটো খাওঁ এইটো কাটি লওঁ কাটি পেলাই বনাই আছোঁ বাকী আৰু কাম চাম আছে ঘৰত পৰি পেলাই এইবিলাক যিমানে চাফা নকৰোঁ ছানডে দিনাতো আৰু বেছি হৈ যায় এইবিলাক দেখিছেনে কাপোৰ চাপোৰ এনেকৈ থৈয়ে দিছোঁ এইবিলাক ঠিক কৰিব আছে এইবিলাক ৰুম চুম অলপ চাফা কৰিম তো তেতিয়াহ'লে চাই থাকিব কলডিলটো কাটোতে এইখিনি থাকিলে মই নাজানো কলডিল কাটিবলৈ এতিয়া উপায় নাই এনেকৈ কাটিম আৰু কিবাকে খালি অকণমান কিবাকে সৰু কৰিলে হ'ল আৰু আজি মানে টেষ্টি হ'ব বহুত লোকেল চিকেন যে আনিছে তাৰ লগত বনাম এইটো আঠিয়া কলৰ কলডিল বুলি কৈছে নাজানো আৰু চিনিটো নাপাওঁৱে আমি দিদিয়ে আনি দিছিলে চানচাৰিৰ পৰা এয়া পুৰা কলডিল চিকেন বনি আছে এতিয়া মই এটা অকণমান বেছি মই এনেও জোল নকৰোঁ অকণমান পানী দি সিজাম আৰু কাৰণ যিহেতু লোকেল চিকেন সিজোঁতে অকণমান টাইম লাগে আৰু মই একদম কম তেলত বনাইছোঁ যিহেতু তেলটো কম দিলে অকণমান অলপ পানী দিব লাগে এনেকৈ পানী দি এতিয়া অকণমান পানী দি আকৌ ঢাকনি দিম ঢাকনখন লগাই দিম অলপ পানী দি এই টিকলাটোক দেখিছেনে আমাৰ আণ্টিহঁতৰ মানে কি আগতে আপোনালোকে আমাৰ শ্বৰ্টছ ভিডিঅ'টোত দেখাই পাইছে ইয়াক কেনেকুৱা যে মানে মৰম লগা ন ই মানে আহিছিলে মানে আইতাকৰ লগত আমাৰ ঘৰত মানে আণ্টি কিবা কিবি অলপ বনাই মেলি লৈ আহিছিলে আৰু দিবৰ কাৰণে আমাক খোৱা বস্তু তো মানে সি আহি মানে যিহেতু অকলে থাকে আইতাকৰ লগত মানে এতিয়া মানে কি আৰু আমাৰ ইয়াক পাই পেলাই মানে এইটো বস্তু চাইছে সেইটো চাইছে মানে ইমান একো দুষ্ট নকৰে বেলেগ মানে এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ নিচিনা ইমান ধুনীয়াকৈ বস্তুটো খালি সোধে এইটো কি মানে এইটো কি কৰিব তাৰপিছত এনেকৈ অলপ সময় থাকিলে তাৰপিছত মোৰ হাৰমনিয়ামখন বজালে মই আৰু এইবিলাক আৰু ভিডিঅ' হেৰি কৰি থকা নগ'লে কথা পাতি থাকোঁতে তো ইমান মৰম লাগে চাওকচোন তাৰ হেৰিবিলাক গাইজ এয়া দেখিছে মোৰ একো নাই মুখত একো নাখানো চা এয়া ছানডে স্পেচিয়েল আমাৰ মোকে মই সানি দিলোঁ হ'ল মই ফেচিয়েল কৰি দিলোঁ হ'ল পইচাকেইটা মোকে দিলা হ'ল তুমি বা ষ্টাইল হেল্ল' গাইজ কি কৰিছে আপোনালোকে মই খানা বনাই আছোঁ কিন্তু ইমান গৰমত ঘামি তুমি এবাৰ গা ধুইছোঁ আকৌ গা ধুব লাগিব আৰু মোৰ আৰু দুটামান পাৰ্চেল আহিছে মই দেখাই আছোঁ আপোনাক মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব এয়া গাইজ দেখিছে এয়া আহিছিলে যে আণ্টি যে দেখা পাইছে আপোনালোকে এই টিকলাৰ আইতা দিছে এইবিলাক ইমান মানা কৰোঁ দিবলৈ তথাপিতো মানে দিয়ে থাকিব এয়া দিছে আকৌ এইটো কি মাছৰ পেটু নহয় মাছৰ কণী মাছৰ কণী আৰু এয়া দিছে শাক যিটো ৰঙা শাকটো যে আছে ডাঠা শাকটো আজি আমাৰ লাঞ্চ থালি এইফালে লোকেল চিকেন যে কলডিলৰ লগত বনাইছিলোঁ এইফালে এইটো বেঙেনা মাছৰ সৈতে এইটো আছে শাক এইটো কি কণী মাছৰ কণী আৰু এইফালে আছে তিয়ঁহ পুৰা একদম দালি চালি আছিলে মই আৰু নাখাই বোলে ই ভালে কেনেকুৱা লাগিছে কোৱা বহুত টেষ্টি চবখিনি ভাল লাগিছে না ময়ো আৰু তুমি দালি চালি নোখোৱা বোলেচোন মাছটো কিন্তু বহুত টেষ্টি হৈছে ছানডেৰ এই সময়খিনি আমাৰ দুজনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ যিহেতু আমি দুপৰীয়া বুলি ক'লে ছানডে ভাত খাবলৈ একেলগে মানে সুযোগ পাওঁ তো তেতিয়াহ'লে এনেকৈ কথা পাতি কিমান কথা ওলাই খোৱাৰ টাইমত আৰু বাপৰে নক'ব আৰু দেই হেল্ল' গাইজ গুড ইভিনিং কি কৰিছে আপোনালোকে মই আৰু ভাত চাত খাই এনেকৈ অলপ ৰেষ্ট ল'লোঁ আৰু যোৱাকালি মোৰ শ্বৰ্টছ এটা এডিট কৰিব লগা আছিল সেইটো কৰি পেলাই আপলোড কৰিলোঁ তো এতিয়া আমি যাম
ক'ত যাম আমি যাম কল্পনা বিয়া ভৱন মই আগৰ মানে ব্লগত আপোনালোকে দেখিছিলে খুৰা ল'ৰা যে বিয়া আছিলে মই কৈছিলোঁ তাৰ আজি বিয়া হয় আৰু বুধবাৰে ৰিচিপশ্যন মই ভাবিছোঁ ৰিচিপশ্যনতে যাম বুলি ভাবিছিলোঁ ঘৰলৈ তাৰপিছত সি যোৱাকালি ফোন কৰি এনেকুৱা গালি দিছে কৈছে কি তোৰ কি আহিব হোৱাই নাই নেকি ঘৰলৈ মই কৈছোঁ যিহেতু কইনা আমাৰ এইফালে ওচৰৰে হয় তো মই একেলগে দৰাৰ লগতে যাম বুলি ক'লোঁ আৰু তাক মানে কি আৰু আমি দুজনে ইয়াৰ পৰা যাম আৰু কইনাৰ ঘৰত তো এতিয়া কাপোৰ পিন্ধিব লাগে কি কোৱা প্ৰথমতে ই মোক কৈ আছিলে নাযাওঁ তুমি অকলে যোৱা তাৰপিছত এতিয়া কৈছে নালাগে ৰাতি অকলে যাব নালাগে মই যাম তোমাৰ লগত এয়া ছাৰৰ কাপোৰ ৰেডি কৰি থৈছে আৰু মই পিন্ধি যাম দেখাই আছোঁ আপোনালোকক এয়া মই পিন্ধি যাম এই কাপোৰযোৰ পিন্ধাৰ পিছত গোটেই কমপ্লিট লুকটো আপোনালোকক দেখাইছে একদম চিম্পল কাৰণ মই ইমান একো কৰিব নাজানো এই কাপোৰযোৰ মোক দিদুৱে দিছিলে তাইৰ বিয়াৰ টাইমত মই ভালকৈ দেখাই দি আছোঁ ৰ'বক আপোনালোক গাইজ এই কাপোৰযোৰ পিন্ধি যাম এতিয়া তো দেখাই আছোঁ আপোনালোকক মই পিন্ধি মেলি লাষ্টলৈকে দেখাই আছোঁ হেল্ল' গাইজ এয়া মোৰ পূৰা ফাইনেল লুক পিছত মই ভালকৈ বেক কেমেৰাৰে কাৰোবাৰ হতুৱাই দেখাই দি আছোঁ আপোনালোকক ই যাব ওলাইছিলে মোৰ লগত কিন্তু দেখিছে এতিয়া ই বোলে আৰু নোৱাৰে বোলে কাৰণ 10:30 হৈ গ'ল ইয়াতে ভোক লাগিছে ভাত খাব এতিয়া শুই দিব ন ভোক লাগিছে মোৰো ভোক লাগিছে মানে গাইজ মই আহি পাই 15-20 মিনিটছমান বহিলোঁ ইয়াৰ ওচৰত এইটো ভৱন এতিয়া ৰখি আছোঁ ইহঁতে আহি পোৱাই নাই বঢ়িয়া হাই গাইজ এই আমাৰ একদম এইকেইটা মোৰ টিকলা টিকলা ভাইটি চব এইবিলাক বাবু 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 হাই হাই হেল্ল' এইটো ইয়াক তোমাৰ চিনি পা একদম ভালকে হাই ইয়াক চবেই চিনি পায় বাৰু ঠিক আছে এতিয়া আমি যাব লাগে নেকি লাইট ঐ সৰু ডাঙৰ সৰু মানে দেখছে খুৰে কিমান ধুনীয়াকৈ কৈছে মাতে Hello. Hi. Hello, sir. Nilakas da. Nilakas. Ranga sago. অকলে আহি যদিও অলপ সময় ৰ'ব লগা হ'ল কিন্তু চববিলাককে মানে নিজৰ মানুহখিনিক দেখি আৰু চবখিনি মন চন চব এইবিলাক ভাল লাগি গ'ল আৰু এইবিলাক আৰু ৰখা বেজাৰ লগা কিবা এইবিলাক চব পাহৰি গ'লোঁ আৰু বিৰাটেই ভাল লাগিলে লাষ্টত যে বিৰাট ফূৰ্তি কৰিলোঁ
এয়া হৈছে মোৰ ডিনাৰ থাল ধেৰ কিবা কিবি দিছিলে কিন্তু মই এইখিনি বস্তুৱে লৈছিলোঁ আৰু গোটেই খাবও নোৱাৰিলোঁ কিন্তু খানা বিৰাটেই টেষ্টি হৈছিলে দেই বাই এনেকৈ বহুত ফূৰ্তি কৰি মেলি আমি ঘৰলৈ গুচি আহিলোঁ যিহেতু পিছদিনাখন সৰু অফিচ আছিলে তাইও পূৰা একদম বেগে চেগে যোগাৰ হৈ দৰাৰ লগত আহিছিলে তো এনেকৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো এই মোমেণ্টবিলাক অলপ শ্বেয়াৰ কৰি দেখুৱাওঁ তো আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট এটি ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ তেতিয়ালৈ আপোনালোকে হেল্ডি থাকক আৰু হেপ্পী থাকক বাই